আদৰণীয় শিক্ষক শিক্ষয়িত্ৰী, প্ৰিয় সহপাঠীসকল, আমাৰ সন্মানিত অতিথিবৃন্দ, অভিভাৱক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। প্ৰথমে সকলোকে গণতান্ত্ৰিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো। আজি ২৬ জানুৱাৰী ভাৰতৰ বাবে এক বিশেষ দিন। গণতান্ত্ৰিক দিৱস বা ২৬ জানুৱাৰী হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সন্মান আৰু ঐতিহ্যৰ এক বিশেষ দিন। এই দিনটোতেই ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হৈ উঠিছিল আৰু ভাৰত হৈছে এক পূৰ্ণ গণতান্ত্ৰিক ৰাজ্য। ই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক ইতিহাসৰ অংশ। আমি এক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে সজীৱ অভিজ্ঞতা লাভ কৰিছো। গণতান্ত্ৰিক দিৱসৰ এই বিশেষ উপলক্ষে আমি একত্ৰিত হৈ ভাৰতৰ সংবিধানৰ ওপৰত থকা আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে চিন্তা কৰিব লাগে। ভাৰতৰ সংবিধান হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ আৰু বিস্তৃত সংবিধান, যাৰ অধীনত সকলো ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত থাকে। এই সংবিধানত আমাৰ বিভিন্ন সংস্কৃতি, ধৰ্ম, ভাষা আৰু জাতিৰ মাজত একতা আৰু ভাতৃত্ববোধ প্ৰসাৰিত কৰে। গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ হৈছে প্ৰতি নাগৰিকৰ সমান অধিকাৰ, স্বাধীনতা আৰু ন্যায়। আমাৰ ৰাষ্ট্ৰীয় সংবিধানে সকলো নাগৰিকক সঠিক আৰু সমান অধিকাৰ প্ৰদান কৰিছে, যাৰ বাবে আমি সকলোৱে নিৰ্বাচনত অংশ ল'ব পাৰোঁ, মতামত প্ৰকাশ কৰিব পাৰোঁ আৰু সমান অধিকাৰ পাব পাৰোঁ। মৌলিক অধিকাৰ সুৰক্ষিত থাকে। এই সংবিধানেই আমাৰ বিভিন্ন সংস্কৃতি, ধৰ্ম, ভাষা আৰু জাতিবাদৰ মাজত একতা আৰু ভাতৃত্ববোধ প্ৰসাৰিত কৰে। গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ হৈছে প্ৰতি নাগৰিকৰ সমান অধিকাৰ, স্বাধীনতা আৰু ন্যায়। আমাৰ ৰাষ্ট্ৰীয় সংবিধানে সকলো নাগৰিকক সঠিক আৰু সমান অধিকাৰ প্ৰদান কৰিছে, যাৰ বাবে আমি সকলো নিৰ্বাচনত অংশগ্ৰহণ ল'ব পাৰোঁ, মতামত প্ৰকাশ কৰিব পাৰোঁ আৰু সমান অধিকাৰ লাভ কৰিব পাৰোঁ। এই বিশেষ দিনত আমি সকলোৱে একতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক। আমাৰ দেশৰ সমাজৰ প্ৰতিটো ক্ষেত্ৰ শিক্ষা, স্বাস্থ্য, দৰিদ্ৰতা নিৰসন আৰু প্ৰযুক্তি উন্নতিৰ পৰা পিছপৰা নহ'ব। আমি যিদৰে স্বাধীনতাৰ সময়ত সাহস আৰু একতাৰ দৃষ্টান্ত আগবঢ়াইছিলো, তেনেভাৱে আজিও আমাৰ সমাজ আৰু ৰাষ্ট্ৰৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত আগবঢ়াৰ সময় আহি পৰিছে। অৱশেষত, আমি গণতান্ত্ৰিক দিৱসৰ এই মহৎ উপলক্ষে ভাৰতৰ সংবিধানৰ প্ৰতি সংহতি আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ আহক। আমাৰ দেশৰ সমৃদ্ধি আৰু একতাৰ বাবে আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব। ধন্যবাদ।